মই কোনো দাবী চাবি নকৰোঁ, কিন্তু চৰকাৰটো UPPL গঠন কৰিব এইটো চিয়'ৰ। আৰু এতিয়া 40টা যিটো সিট আছে ইয়াত মানে চৰকাৰ বনাব যিখিনি আসন লাগে ইয়াৰ অধিক আসন পাই পেলাই UPPL চৰকাৰ বনাব সেইটো চিয়'ৰ। তেখেতে 36টা হেড কণ্টেষ্টিং কৰি কিন্তু 40টা দাবী কৰিছে, ইয়াৰ কিবা সেইটোৱে হাগ্ৰামা বুলি ক'লে তেনেকুৱা অলপ ব্যতিক্ৰম কথাবিলাক ক'বই লাগিব, নহ'লে হাগ্ৰামা ক'ত হৈ থাকিব। আৰু সেই কাৰণটো হাগ্ৰামা হৈ আছে। হাগ্ৰামা আজি সমাজ উন্নয়নৰ কাম কৰা নাই। হাগ্ৰামা মহিলাৰে আজি এই অঞ্চলৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়নৰ পৰা লৈ পেলাই বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা সমাধানৰ কাম কৰা নাই। ইয়াৰ পিছতো হাগ্ৰামা হৈ আছে, কাৰণ হাগ্ৰামাই কৰিব পাৰে কি 37টা সিটত মানে কেণ্ডিডেট দি পেলাই 40টা সিট জিকিব পাৰে, সেইকাৰণে হাগ্ৰামা। গতিকে হাগ্ৰামা হৈ থকাটো চবেই বিচাৰে, আমিও বিচাৰোঁ। কিন্তু কথাটো হৈছে সমাজখনক মানে এতিয়া মিছলিড কৰিব নালাগে। চবে এই ভাৰতৰ নাগৰিক হিচাপে, এই অঞ্চলৰ বাসিন্দা হিচাপে নিজৰ অধিকাৰ, যিটো সাংবিধানিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ চবেই বিচাৰিছে, ভূমিৰ অধিকাৰ বিচাৰিছে। আৰু BPF 17 বছৰত এই কামখিনি কৰি দিব পৰা নাই। সেইকাৰণে আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই নিজে সন্মানে এৰি দিব লাগিছিলে কি মই 17 বছৰে ৰাইজৰ ভোট ল'লোঁ, কিন্তু মই একো কৰি দিব পৰা নাই, গতিকে মই আৰু ৰাজনীতি নকৰোঁ, সেইটোহে হাগ্ৰামা মহিলাৰে ক'ব লাগিছিলে। কিন্তু আজি তেখেতে মানে এটা অকৃতজ্ঞ হিচাপে আজি কথাবিলাক কৈ আছে কি মই 37টাত 40টা জিকিম। ইট ইজ ভেৰি আনফৰ্চুনেট। আজি যিটো 20 বছৰ মই ছাত্ৰ সংগঠনত থাকিলোঁ, আৰু এইখিনি সময়ত মই খুব ক্ল'জলি জাৰ্নেলিষ্টসকলে বহুত সহায় কৰিছে। আমাৰ আন্দোলন মানে তেখেতসকলে কভাৰেজ কৰিছে, বহুত সময়ত পাইছোঁ। দুখ দুৰ্যোগ হৈছে, বানপানী হৈছে, কনফ্লিক্ট হৈছে, চবতো মই জাৰ্নেলিষ্টৰ সমস্যাবিলাক দেখিছোঁ। আৰু আজি লকডাউনৰ সময়ত আমাৰ যিবিলাক জাৰ্নেলিষ্ট আছে, যিসকলে কম পইচাত আজি উপাৰ্জন কৰি খাব লগা হয়, তেখেতসকলৰ বহুত সমস্যা হৈছে। আৰু এইটোৱে মাত্ৰ নহয়, যেতিয়া এজন এডমিশ্যন দিব লাগে আমাৰ জাৰ্নেলিষ্টসকলৰ ঘৰত পৰিয়ালত সমস্যা হয়, কোনোবাই এটা হায়াৰ ষ্টাডি কৰিব লাগে সমস্যা হয়। তো এইখিনি দূৰ কৰাটো আমাৰ দায়িত্ব। গতিকে BTR অঞ্চলত যিখিনি প্ৰজেক্ট, যিখিনি স্কিম আমি ডিক্লেয়াৰ কৰিছোঁ, সেইখিনি স্কিম আমি কৰিম। আৰু যিটো জাৰ্নেলিষ্ট ৱেলফেয়াৰ বৰ্ড, সেইটো বিশেষকৈ আমাৰ যিসকল জাৰ্নেলিষ্ট আছে তেখেতসকলৰ পৰিয়ালত যদি কালি কোনোবা কিবা এটা বেমাৰ হয়, কাৰোবাৰ এডমিশ্যন হ'ব লাগে, এইবিলাকত সহায় কৰিব পাৰে। ফেল'শ্বিপৰ ব্যৱস্থা কৰিছোঁ, কাৰণ ইয়ং জাৰ্নেলিষ্ট আছে যিসকলে নেকি আৰু বেছিকৈ মানে ষ্টাডি কৰিব বিচাৰে, আগলৈ যাব বিচাৰে, তেখেতসকলক ছাপোৰ্ট কৰাৰ কাৰণে এটা আমাৰ BTR একৰ্ডৰ এটা ৰৈ গৈছে। সেইটো হ'ল যিটো জাৰ্নেলিষ্ট ষ্টাডি চেণ্টাৰ, ৰিচাৰ্চ চেণ্টাৰ, সেইটো আমাৰ ৰৈ গৈছে, সেইটো আমি বনোৱাৰ কাৰণে ঠিক কৰিছোঁ। আৰু ইয়াৰ লগতে গ্ৰুপ ইঞ্চুৰেঞ্চ, সাংবাদিকৰ ওপৰত আক্ৰমণ হয়, সাংবাদিকৰ ওপৰত কেতিয়াবা বিভিন্ন সমস্যা হয়, কেতিয়াবা এক্সিডেণ্ট হয়, সেই সময়ত মানে বহুত সমস্যা হয়। সেইকাৰণে গ্ৰুপ ইঞ্চুৰেঞ্চৰ কথাটো আমি ইয়াতে আনিছোঁ। আৰু প্ৰত্যেকটো জিলা হেডকোৱাৰ্টাৰত মানে আমি এটা থকাৰ ব্যৱস্থা কৰিম বুলি আমি ঠিক কৰিছোঁ। কাৰণ জাৰ্নেলিষ্টে মানে কোনো মানে কি হয়, কাৰোবাৰ প্ৰেছাৰত থাকি কাম কৰিব গ'লে আমাৰ মানে গোটেই বস্তুটো খেলি মেলি হয়। সেইকাৰণে যাতে ৱাইফাই তাত দিয়া হ'ব, সকলো ফেচিলিটি পায়, আৰু আমাৰ অঞ্চলৰ সমস্যাবিলাক যাতে বিশ্বৰ দৰবাৰত উপস্থাপন কৰিব পাৰে। সেইকাৰণে যিখিনি এনাউন্স কৰিছোঁ সেইটো আমাৰ চৰকাৰ আহিলে আমি আখৰে পালন কৰিম। বিচাৰিছে অসমৰ ৰাজ্য তথা BTC অঞ্চল কি ক'ব? চাওক, পৰিৱৰ্তনটো লাগিবই, কাৰণ মানুহৰ যিটো চিন্তা সেইটো সদায় পৰিৱৰ্তনশীল। আমি আজি এটা অৱস্থাত আছোঁ, কালি এটা বেলেগ ভাল অৱস্থা আমি বিচাৰোঁ। আৰু সদায় মানে মানুহৰ কি হয় কি দুৰ্যোগ সমস্যাৰ পৰা চবে মানে নিজকে বাচাবৰ কাৰণে চবে এটা চেষ্টা কৰে। আৰু এই ক্ষেত্ৰত চৰকাৰৰ যিটো পলিচি, চৰকাৰৰ যিটো নীতি, ইয়াৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে। আৰু আজি যেতিয়া চৰকাৰ, কোনোবা এটা চৰকাৰ XYZ যোনে নহওক কিয়, কোনোবা ৰাজনৈতিক দলে পাৱাৰত থাকি যদি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰে, তেতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰে। আৰু পৰিৱৰ্তন বিচৰাটো কোনোদিনে ভুল কথা নহয়, পৰিৱৰ্তন বিচৰাটো ভাল কথা। কিন্তু পৰিৱৰ্তন বিচৰা মানুহবিলাকে, আমাৰ নিচিনা মানুহবিলাকে কালি ৰাজনীতিক আহি পেলাই ক্ষমতা মানে পাৱাৰটো পোৱাৰ পিছত যদি ৰাইজক পাহৰি যায়, যিবিলাক কমিটমেণ্ট আছে এইবিলাক পাহৰি যায়, সেইটোহে ডাঙৰ কথা। আৰু সেইকাৰণে আজি ভাৰতবৰ্ষত বিভিন্ন মানুহে ৰাজনীতিৰ ওপৰত আস্থা নোহোৱা হৈছে, বিশ্বাস নোহোৱা হৈছে। আৰু চবে সেই মানুহবিলাকে আজিৰ তাৰিখত মানে কৈছে কি আমি কোনো MLA মন্ত্ৰী বনাবলৈ আৰু ইচ্ছা নাই। তো সেইকাৰণে যিয়ে ৰাজনীতিক নাহক কিয়, ৰাইজৰ আস্থা, ৰাইজৰ বিশ্বাস, ৰাইজৰ যিটো আশা আকাংক্ষা যাতে পূৰণ কৰাৰ কাৰণে কাম কৰে, মই সেইটোকে চবকে আহ্বান কৰিম। আৰু ৰাইজৰ মানে যিটো মানে সদিচ্ছা যে পৰিৱৰ্তনৰ কাৰণে, ভাল এটা কাম কৰাৰ কাৰণে, সেই সদিচ্ছাটো মানে যাতে চবে ৰেচপেক্ট কৰে, মই সেইটোকে ৰিকুৱেষ্ট কৰিম।